হেল্ল' বন্ধুসকল, সকলোকে নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আৰু ময়ো আজি নৱবৰ্ষৰ প্ৰথম দিনটো মন্দিৰলৈ আহিছোঁ। আপোনাৰ গড়চুকৰ পৰা কিছু দূৰত পামহিত অৱস্থিত এই মন্দিৰটো। আহকচোন আপোনালোক লৈ যাওঁ। বহুত লোক আহিছে ইয়াতে মন্দিৰলৈ, বহুত ভিৰ। আপোনাৰ আধা ৰাস্তাটো পূৰা ট্ৰেফিক জাম হৈ গৈছে। আমি যাওঁ মন্দিৰৰ ওচৰলৈ। বহুত বছৰ আগতে ইয়াত আহিছিলোঁ আপোনালোকে, ৰাস্তাটো ইমান ভাল নাছিলে, কেঁচা আছিলে। আপোনাৰ পামহিৰ পৰা পামহি যোৱা যোনটো আপোনাৰ দীপৰ বিল যোৱা ৰাস্তাটো যাওঁতে আপোনাৰ গড়চুকতে সোমাই দীপৰ বিল যোৱা ৰাস্তাটো যাওঁতে আপোনাৰ লেফ্ট চাইডে আছে মন্দিৰটো। অলপ উঠি আহিব লাগে। অলপ ওখ কিন্তু দেই। ভোগ দি আছে আপোনাৰ, ভোগ প্ৰসাদ লোৱাৰ কাৰণে ভিৰ। খোজকাঢ়ি যাব লাগে। ভাগৰ লাগি গৈছে, বহুত দিন খোজ কঢ়া নাই এনেকৈ ওপৰলৈ। এনে ইমান ভিৰ নাথাকে। অলপ ওখ দেই, ভাগৰ লাগিছে পুৰা। বহুত দিন এনেকৈ উঠা নাই তাৰমানে। বাইক চলাই চলাই অভ্যাসবোৰ বেয়া হৈ গৈছে। এনেই ইমান মানুহ নহয়। পুৰা ভাদমাহত বহুত মানুহ হয়। নৱবৰ্ষৰ নিউ ইয়েৰত আজি বহুত মানুহ হৈছে। যেতিয়া শাওণ মাহত আপোনাৰ বলবম চলি থাকে তেতিয়া বহুত মানুহ হয়। গণেশ মন্দিৰ তাতে সোমাম বাৰু। ঘণ্টা সময়ৰ পিছত আগৰ পৰা আহি লওঁ। লিখা আছে মন্দিৰৰ চৌহদৰ মদ নিষেধ। 500 টকা ফাইন নহ'বা। বহুত দিনত খোজকাঢ়িছোঁ এনেকুৱা ভাল লাগে কিন্তু খোজকাঢ়ি। বহুত মানুহ। মই গুৱাহাটীতে থাকোঁ যদিও মাত্ৰ দুবাৰহে, আজি হয়তো দুবাৰহে হৈছে মন্দিৰটোলৈ অহা। ভাল এক্সাৰচাইজ হ'ব। বহুত মানুহ আছে, বহুত মানুহ। ভাল লাগে। নতুন বছৰ এনেকৈ ওলাই আহিব লাগে, মন্দিৰলৈ আহিবলৈ খুবেই ভাল লাগে। মাজে মাজে এনেকুৱা জেগালৈ গৈ থাকিব লাগে। ব্যস্ততা জীৱনৰ মাজতো ঠিক আছে। কি ধুনীয়া জেগা, ড্ৰোন শ্বট ল'বৰ কাৰণে বিৰাট মজা। একদম পাহাৰৰ মাজত, প্ৰাকৃতিক পৰিৱেশৰ মাজতে মন্দিৰটো। কি ধুনীয়া।
মোৰ মনত পৰিছে এবাৰ আহোঁতে ইয়ালৈকে বাইক লৈ আহিছিলোঁ মোৰ লগৰ এজনৰ লগত এতিয়া মনত পৰিছে সেইকাৰণে সেইদিনাখন বেছি ভাগৰ লগা নাছিলে ধুনীয়া পুখুৰী চাওক কি ধুনীয়া পুখুৰী এইটো পদুম ফুলৰ ফুল থাকিলে ধুনীয়া লাগিব ভইচটো ফাটি গৈছে ভইচ ভাগৰ লাগি গৈছে ধুনীয়া গৰম দিনত আহিব কাৰণে বিৰাট মজা হ'ব আকৌ এদিন গৰম দিনত আহিব লাগিব সেই মন্দিৰটো পাইছোঁহি আৰু বুট কৰোঁ এতিয়া চেণ্ডেল খুলিব লাগিব জোতা খুলিব লাগিব ভিতৰলৈ যাব হ'লে জোতা মানুহ খুলি গৈছে দীঘলীয়া শাৰী বহুত দীঘলীয়া শাৰী এটা সুন্দৰ পৰিৱেশ এটা আছে মন্দিৰত সোমোৱা জোতাটো খুলি লওঁ ইমান দূৰ আহিলে কি ধুনীয়া জেগা Mama. Guarda. বন্ধুসকল কি খবৰ
আজি মই বহুত দিনৰ মূৰত 3 মাহমানৰ মূৰতে মোৰ দাদা এজনক লগ পালোঁ। দাদা আপোনাক প্ৰথমে নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। তোমালৈ থাকিল। বাকী কি কৰি আছে, কেনেকুৱা খবৰ? আছোঁ, ভালে ভালে আছোঁ। নতুন বছৰত এখন প্ৰজেক্ট লৈছোঁ হাতত। আশা কৰোঁ ভাল হ'ব। আজি ইয়ালৈ আহিছোঁ জ্যোতিৰ্লিংগলৈ আশীৰ্বাদ ল'বলৈ। আজি শিৱবাৰ আশীৰ্বাদত যেন আমি আগুৱাই যাব পাৰোঁ। তোমাৰো থাকিলে শুভেচ্ছা। এই দাদাজনৰ নাম অনুপম বৰদলৈ। খুব অসমীয়া বোলছবি বা অসমীয়া ভিচুৰি বা বহুত ক্ষেত্ৰত তেখেতক জানে, সকলোৱে চিনিয়ে পায়। এডিটিং ছেকশ্যনত লিখাই থাকে, ডাইৰেকশ্যনো কৰে। অনুপম বৰদলৈ বুলি নামটো দেখাই পাব। বহুত ছুপাৰহিট গানত তেখেতে ডাইৰেকশ্যন কৰিছে। আপোনাক পুনৰবাৰ নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। তোমাৰো থাকিলে ধন্যবাদ। Mana kali nambah? হে বন্ধুসকল, নৱবৰ্ষৰ প্ৰথম দিনটোত মই পামহিত অৱস্থিত শিৱ মন্দিৰটোৰ ওচৰলৈ আহিছিলোঁ আৰু আপোনালোকক দেখুৱালোঁ। কেনেকুৱা লাগিল জনাবচোন। তো ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব।